নিখিল বড়ো ছাত্ৰসন্থা আৰু সদৌ অসম গোৰ্খা ছাত্ৰসন্থাই যৌথভাৱে আমি আজি বিভিন্ন আশ্ৰয় শিবিৰ বা য'ত য'ত বানপানীত মানুহৰ ক্ষতি হৈছে আমি তাত ভ্ৰমণ কৰি আছোঁ। আমি 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 এইটোৱে চাবলৈ আহিছোঁ যে মানুহসকলে যাতে বানপীড়িত মানুহসকলে চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণে সাহায্য পাইছে নে নাই, যিখিনি চৰকাৰৰ পৰা চৰকাৰে ঢাক ঢোল বজাই আছে সেইখিনি ইমপ্লিমেণ্ট তাত হৈছে নে নাই সেইটো আমি একচুৱেলি বুজিবলৈ আহিছিলোঁ। লগতে আমি যিখিনি পাৰোঁ সেই বানপীড়িতসকলৰ ওচৰত আমি থিয় দিবলৈ আহিছোঁ, কাৰণ তেখেতসকলে এইটো ভাবিব নালাগে যে কেৱল তেখেতসকলে অকলে ইয়াত আছে। আমি সকলো ছাত্ৰ সংগঠন, যিখিনি আমি জাতীয় সংগঠন বা যিখিনি আমি জনগোষ্ঠীয় সংগঠন আছোঁ, তেখেতসকলৰ লগত আমি সদায় থিয় হৈ থাকিম, আছোঁ, অনাগত দিনতো আছোঁ আৰু থাকিম আৰু সদায় থাকিম। সেইখিনিয়ে আমি ইয়াত তেখেতসকলক এটা বাৰ্তা দিবলৈ আহিছিলোঁ যে চৰকাৰক এটা আহ্বান, যাতে মানুহখিনি, যিখিনি শিশু, যিখিনি সৰু সৰু কণ কণ ল'ৰা ছোৱালী, যিখিনি মহিলা, যিখিনি পুৰুষ মানুহ, তেখেতসকলৰ যাতে কোনো ধৰণৰ মানে ব্যৱস্থাবিলাক যাতে ভাল ধৰণে হয়, তেখেতসকলক সকলো ধৰণৰ সুবিধা যাতে ইয়াত পায়, তাৰ কাৰণে আমি ইয়ালৈ আহিছিলোঁ। ধন্যবাদ। আজি বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ এই দুৰ্যোগৰ সময়ত তেখেতসকলে ইয়াতে আহি যি ৰাইজৰ আগত থিয় দিছে, তাৰ কাৰণে আমি নথৈ আনন্দিত। আৰু বিশেষকৈ আজিৰ এই যিটো কাৰ্যসূচী বিশেষকৈ আমাৰ গোৰ্খা ছাত্ৰ সন্থা পূব দেফেলি আঞ্চলিক সমিতিৰ উদ্যোগত লোৱা হৈছে, আৰু বিশেষকৈ আমি ইয়াতে সহযোগেই কৰিছোঁ। কিন্তু যোৱা কেইদিনৰ পৰা যিটো নেৰা বৰষুণ হৈ আছে, যাৰ কাৰণে বিশেষকৈ আমাৰ এই বাক্সা নৱগঠিত তামোলপুৰ জিলাৰ এই ভাৰত ভূটান সীমান্তৰ যিটো অঞ্চলসমূহ বিশেষকৈ গৰাখহনীয়াৰ কবলত পৰিছে, আমি দুয়োজন সভাপতি যোগেদি মাননীয় অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ, যাতে অকল এই বানপীড়িত লোকসকলক খালী সহায়ৰ হাত আগবঢ়ালে মাত্ৰ নহ'ব, যে অহা কাইলৈ আকৌ খৰালি দিনবোৰত যাতে যিটো তাৰমানে বৰ্ণতিৰ যিটো দুৱে কাষে যিটো মথৰি আছে, যাতে মথৰিবোৰৰ কাম যাতে ক্ষীপ্ৰতাৰে কাম হয়, যাতে ৰাইজে যাতে শান্তি এটা পায়, সেইটোৱে মই কামনা কৰোঁ।